নমস্কাৰ কৃষক বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল য়োগী ফাৰ্মিঙলৈ। আজি বৰষুণ দিলে আৰু মোৰ মুৰ্গীখিনিয়ে বৰষুণত অকণমান তিতিলে আৰু ইহঁতক মই কিদৰে যতন ল'ব পাৰোঁ তাৰ বিষয়ে আপোনালোকক মই কিছুমান কথা ক'ম। মই ইহঁতক মুকলি অৱস্থাত ৰাতিপুৱা ভাগত এৰি দিছিলোঁ। চাওক আপোনালোকে বৰষুণত এনেদৰে তিতিলে আৰু ইহঁতক মই বৰষুণত তিতাৰ বাবে গধূলিলৈ গৰম পানী খাবলৈ দিম। গৰম পানীৰ লগত আদা, নহৰু এইবিলাক গুড় কৰি লৈ গৰম পানীৰ লগত ইহঁতক খাব দিম। তেতিয়া ইহঁতৰ চৰ্দি নালাগে। চাই থাকিব আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব ভিডিঅ'টো। আপোনালোকে দেখিবলৈ পাইছে এই নেপিয়াৰ ঘাঁহ হয়, ৰেড নেপিয়াৰ, আৰু এইবিলাক মই কাটিং কৰি আছিলোঁ আৰু এনেতে বৰষুণ জাক দিলে। যি কি নহওক, মই আপোনালোকক আকৌ দেখুৱাইছোঁ মোৰ আজি 7 দিনমান জগা চীনাহৰ পোৱালিকেইটা। ৰ'বক মই দেখাই দিছোঁ। আৰু এইবিলাক চক মোৰ পাতিহাঁহ, এইবিলাক উমনি লৈছে আজি 15 দিনমান হ'ল আৰু ইহঁতক মই পাতিহাঁহ চীনাহৰ কণী উমনি ল'বলৈ দিছোঁ। আৰু এইকেইযোৰ পাৰ হয়, ইয়াতে ৰাখিছোঁ। আৰু এইবিলাক চক 7 দিন বয়সৰ চীনাহৰ পোৱালি। এটা পাতিহাঁহ আছে বাৰু, 5টা চীনাহাঁহ আছে। আৰু ইহঁতক কাৰণে ভাত আৰু ভিমাৰেল দিছোঁ পানীৰ লগত খাবলৈ। ইয়াত বৰষুণ দিয়াৰ বাবে ঠাণ্ডা পাইছে অকণমান। ইহঁতক মই বৰ্ডিং কৰিছিলোঁ, আজি মই ওলাই আনিছোঁ। ইমান দিন বৰ্ডিঙত আছিলে, আজি ওলাই দিছোঁ অলপ বাহিৰত। আৰু তলত খেৰ পাৰি দিব লাগিব, ইহঁতক ঠাণ্ডা পাইছে যিহেতু। আৰু এতিয়া 3টা হাঁহ আছে, 3টা হাঁহে উমনি লৈছে। চক তলত খেৰ পাৰি দিছোঁ, খেৰৰ ওপৰত কণীটো দিছোঁ। আৰু চক মানে